নমস্কাৰ বন্ধুসকল, মই শুভাংকৰ। আপোনালোকে চাইছে আছামিজ হেল্পাৰ ইউটিউব চেনেল। আজি আপোনালোকৰ লগত এনেকুৱা এখন দেশৰ বিষয়ে কথা পাতিম যিখন নেকি দেশ নহয়, সেইখন এখন নৰ। গতিকে দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যেতিয়া মোক দেখি আছে, আপোনালোকে দেখি আছে ইণ্টাৰনেটৰ জৰিয়তে। একবিংশ শতিকাত বৰ্তমান দিনত আজিও এনেকুৱা এখন দেশ আছে যিখন দেশত নেকি ইণ্টাৰনেট মানুহে নিজৰ মন পচন্দ অনুযায়ী চলাব নোৱাৰে। তাত ইটো চাব নোৱাৰে, হোৱাটছএপ কৰিব নোৱাৰে, ফেচবুক কৰিব নোৱাৰে। আচলতে ইণ্টাৰনেট ইউজ কৰিব নোৱাৰে যদি ফেচবুক, হোৱাটছএপ, ইউটিউব কেনেকৈ চাব পাৰিব? হয়, সেই দেশখনৰ নাম হৈছে আন একো নহয়, আমাৰ এছিয়াৰে এখন দেশ উত্তৰ কোৰিয়া। হয় বন্ধুসকল, সেই দেশখনৰ নাম হৈছে উত্তৰ কোৰিয়া। তাত ইণ্টাৰনেট নিজ ইচ্ছামতে ইউজ কৰিব নোৱাৰে। তাত ইণ্টাৰনেট ইউজ কৰিব কোনো ব্যক্তিয়ে যোন নেকি তেওঁলোকৰ চৰকাৰী কৰ্মচাৰী, উচ্চপদস্থ কেইজনমান চৰকাৰী বিষয়া কৰ্মচাৰী, সেইসকলে আৰু তাৰ লিডাৰজনে, সুপ্ৰিম লিডাৰজনে সেই ইণ্টাৰনেট ইউজ কৰিব পাৰে। তাত বেলেগ ব্যক্তিয়ে নিজ ইচ্ছামতে ইণ্টাৰনেট ইউজ কৰিব নোৱাৰে। তাৰপিছত আজিকালি বহুত কিবা কিবি গাড়ী ওলাইছে, কিবা মাৰ্চিডিছ, BMW, ফাৰাৰী, ঢেৰ কিবা কিবি গাড়ী ওলাইছে। এইবোৰ সমগ্ৰ পৃথিৱীতে চলি আছে। আমাৰ ভাৰতবৰ্ষতো হয়তো চলি আছে, কিন্তু মই আজিলৈকে দেখা নাই। সেই গাড়ীবোৰ সেই নৰ্থ কোৰিয়াত কিন্তু চলাব নোৱাৰি। আপুনি যদি নৰ্থ কোৰিয়াৰ ব্যক্তি হ'লেহেঁতেন, তেনেকুৱা ধৰণৰ গাড়ী চলাম বুলি ভাবিলেহেঁতেন, তেন্তে আপোনাৰ সপোন হৈ ৰ'লহেঁতেন। বা আপুনি হয়তো তেনেকুৱা ধৰণৰ গাড়ীৰ বিষয়ে নাজানিলেওহেঁতেন। গতিকে নৰ্থ কোৰিয়া দেশখনত নিজ ইচ্ছামতে গাড়ীও চলাব নোৱাৰি। তাত গাড়ী উঠিব পাৰি, তেওঁলোকে চৰকাৰে যোনবিলাক গাড়ী দিছে, পাব্লিকৰ কাৰণে, পাব্লিক ট্ৰেন্সপৰ্টৰ কাৰণে যোনবিলাক গাড়ী দিছে, সেইবিলাক গাড়ীত যাব পাৰি আৰু নিজৰ ভৰি দুটা চলাই যাব পাৰি। বেলেগ গাড়ী তাত চলাব নোৱাৰি। গাড়ী চলাব তেওঁলোকৰ স্পেচিয়েল পাৰ্মিটৰ প্ৰয়োজন হয়। সেই স্পেচিয়েল পাৰ্মিট মাজত কেইজন বচা ব্যক্তিহে লাভ কৰে। আৰু তাত গাড়ী চলাব পাৰে কোন হ'ল ব্যক্তিয়ে যোন নেকি চৰকাৰ কাম কৰে, চৰকাৰী কৰ্মচাৰীসকল, সেইসকলে তাত গাড়ী চলাব পাৰে। আজিকালি ল'ৰাসকলে বহুত ধৰণৰ কিবা কিবি চুলি ষ্টাইল কাটে, কিবা ৰনাল্ডোৰ নিচিনা কাটে, কিবা মেচিৰ নিচিনা। আজিকালি কিবা ভাৰতৰ ল'ৰাসকলে কি বিৰাট কোহলিৰ নিচিনা, কিবা ধোনীৰ নিচিনা, কিবা চেলিব্ৰিটি অক্ষয় কুমাৰ, ছলমান খান, এইবিলাকৰ নিচিনা চুলি কাটে। কিন্তু আপুনি যদি নৰ্থ কোৰিয়াত জন্ম ল'লেহেঁতেন, উত্তৰ কোৰিয়াত জন্ম ল'লেহেঁতেন, তেনেহ'লে সেই চুলি তেনেকুৱা ধৰণৰ কাটিব নোৱাৰিলেহেঁতেন। আপুনি নৰ্থ কোৰিয়াত চুলি কাটিব পাৰিব, কিন্তু চৰকাৰে কেইটামান ষ্টাইল বান্ধি দিছে। চুলিৰ কেইটামান ষ্টাইল বান্ধি দিছে, সেই ষ্টাইল কেইটাতহে আপুনি চুলি কাটিব পাৰিব। বেলেগ ষ্টাইলে আপুনি চুলি কাটিব নোৱাৰে। ছোৱালীৰ কাৰণে কেইটামান ষ্টাইল আৰু পুৰুষসকলৰ কাৰণে কেইটামান ষ্টাইল বান্ধি দিছে। সেইকেইটাৰ ভিতৰতহে আপুনি চুলি কাটিব পাৰে, বেলেগ ষ্টাইলত চুলি কাটিব নোৱাৰে। আজিকালি বহুতৰ মুখামুখি কি শুনা যায়? এপল, আইফোন, এইবিলাক শুনা যায়। কিন্তু আপুনি যদি নৰ্থ কোৰিয়াৰ ব্যক্তি হ'লেন, তেন্তে সেইবিলাকৰ নাম ল'ব নোৱাৰিলেহেঁতেন। সেইবিলাক আপুনি নৰ্থ কোৰিয়াত চলাব নোৱাৰে, কাৰণ সেইবিলাক বনাইছে কোনে? সেইবিলাক হৈছে আমেৰিকান কোম্পানী। আমেৰিকা কোন? আমেৰিকা হৈছে নৰ্থ কোৰিয়াৰ এখন প্ৰধান শত্ৰু দেশ। গতিকে আপুনি যদি নৰ্থ কোৰিয়াৰ ব্যক্তি হ'লেন, আপুনি এপেলো ইউজ কৰিব নোৱাৰিলে, আইফোন এপেলো ইউজ কৰিব নোৱাৰিলে, তাত ছনী এইবিলাকো ইউজ কৰিব নোৱাৰিলেহেঁতেন। আজিকালি কি এটা ফেশ্বন হৈছে কি, বহুতো দামী ডেনিম জিন্স পিন্ধি, কিবা ক'ৰবালৈ ফুৰিবলৈ যাম, জিন্স পিন্ধিম, কিবা কিবি দামী জিন্স ল'ম, এইটো কালাৰ ল'ম, সেইটো কালাৰ ল'ম। কিন্তু তাত নৰ্থ কোৰিয়াত সেইটো নহ'ব। নৰ্থ কোৰিয়াত নীলা জিন্স, কিবা নীলা কালাৰৰ যোনটো আমেৰিকান জিন্স, সেই আমেৰিকান জিন্স তাত পিন্ধিব নোৱাৰি। কেলৈ পিন্ধিব নোৱাৰি? কাৰণ আমেৰিকা আছে তেওঁলোকৰ শত্ৰুৰে। গতিকে তাত নিজ ইচ্ছামতে পেণ্টটো পিন্ধিব নোৱাৰি। আমি আজিকালি ওলাই গ'লে দেখোঁ কি বহুতো ধুনীয়া ধুনীয়া অট্টালিকা, কিবা বিভিন্ন কালাৰৰ ৰং, কিবা নীলা, ৰঙা, কিবা কিবি সেউজীয়া, বহুত ধুনীয়া ধুনীয়া কালাৰৰ ঘৰ দেখিবলৈ পাওঁ। কিন্তু নৰ্থ কোৰিয়াত সেইটো নহয়। নৰ্থ কোৰিয়াত চৰকাৰ মতেহে মানুহবিলাকে ৰং দিব পাৰে। তাত যি টি কালাৰৰ ৰং দিব নোৱাৰে। যেনেকৈ তাত কোৱা হয় কি, তাত গ্ৰে কালাৰৰহে কালাৰ দিয়া হয়। তাত বেলেগ কালাৰৰ কিবা তেনেকৈ দেখা পোৱা নাযায় ঘৰ। একচুৱেলি সেইবিলাকে চৰকাৰ মতেহে চলিব লগা হয় মানে। আৰু সেই ঘৰবিলাকত তেওঁলোকৰ মহান যিবোৰ ব্যক্তি, মহান নেতা, সেইবিলাকৰ ফটো লগাবলগীয়া হয় ব্যক্তিসকলে। তাত এক প্ৰকাৰে ঘৰো ল'ব নোৱাৰি। ঘৰ ল'বলৈ চৰকাৰৰ পাৰ্মিশ্যন ল'ব লাগিব। চৰকাৰে পাৰ্মিশ্যন নিদিয়ে। তেওঁলোকে এক প্ৰকাৰৰ তাত নৰ্থ কোৰিয়াৰ ব্যক্তিসকলে পেয়িং গেষ্ট, চৰকাৰক ভাড়া দিহে বাস কৰি থাকে। তাত আপোনালোকে বাহিৰৰ দেশৰ ব্যক্তিৰ লগত কথা পাতিব নোৱাৰি। আপুনি যদি নৰ্থ কোৰিয়াৰ ব্যক্তি হ'লেহেঁতেন, আপোনাৰ যদি পুতেকে যদি বাহিৰত থাকিলেহেঁতেন, আপুনি তাৰ লগত কথা পাতিব নোৱাৰিলেহেঁতেন। আপুনি যদি তাৰ লগত কথা পাতে, আপোনাৰ পুতেকৰ লগত কথা পাতিলেহেঁতেন, তেন্তে আপুনি অপৰাধী। আপোনাক শাস্তি দিলেহেঁতেন, আপোনাক মৃত্যুদণ্ড দিলেহেঁতেন, আপোনাক কুকুৰক খাবলৈ পেলাই দিবলৈ পাৰে, আপোনাক গুলীয়া হত্যা কৰিব পাৰে। তেনেকুৱা ধৰণৰ মুঠতে আপোনাক মাৰি পেলোৱা হ'লহেঁতেন। তাৰপিছত আপুনি তাত মন গ'লে কিবা কিবি, আজিকালি আমাৰ ভাৰতবৰ্ষ চাৰিওপিনে চালেই দেখা পোৱা যায় কিবি স্মক কৰি থাকে, চিগাৰেট খাই থাকে। সেইবিলাক তাত খাব নোৱাৰি। চিগাৰেট খোৱাটো বন্ধ হয়। অৱশ্যে নৰ্থ কোৰিয়া চৰকাৰে সেইটো ভালো কথা হৈছে কি চিগাৰেট বন্ধ কৰিছে। কেলৈ বন্ধ কৰিছে? তাত যোনটো আগৰ নেতা, মহান বিজুন্ত নেতা, সেইটো চিগাৰেটৰ পৰা এটা এলাৰ্জি, সেই এলাৰ্জিৰ দ্বাৰা মৃত্যু হৈছিল। আৰু সেই মৃত্যু হোৱাৰ কাৰণে তাত কি চিগাৰেট খোৱা বন্ধ। তাত কি চিগাৰেট খাব নোৱাৰিব। চিগাৰেট যদি খায় আপুনি মৃত্যুদণ্ড ভোগ কৰিব লাগিব। তাৰপিছত আপুনি তাত চাউথ কোৰিয়াৰ দ্বাৰা প্ৰযোজিত এই টিভি শ্ব' চাব নোৱাৰি। আপুনি যদি চাউথ কোৰিয়াৰ
টিভি শ্ব' চায় তেন্তে আপোনাৰ মৃত্যুদণ্ড দিয়া হ'ব। কাৰণ চাউথ কোৰিয়া তেওঁলোকৰ এক প্ৰধান লাগি থকা এখন তেওঁলোকৰ ওচৰতে লাগি থকা এখন প্ৰধান শত্ৰু। তেওঁলোকৰ চাউথ কোৰিয়াক ভাল নাপায়। তাৰপিছত আপোনালোকে এটা পৰ্ণগ্ৰাফী, এই পৰ্ণ ভিডিঅ' কিবা কিবি আজিকালি বহুত চাই ব্যক্তি হৈ গ'লে সেইবিলাক চাব নোৱাৰি তাত সেইবিলাক চালে অপৰাধী। আপুনি তাত বাইবেল পঢ়িব নোৱাৰে। আপোনালোকে যদি বাইবেল পঢ়ি থকা দেখে তেন্তে আপুনি অপৰাধী, আপোনাৰ মৃত্যুদণ্ড দিয়া হ'ব। আৰু আজিকালি জ্ঞানৰ বাবে বহুতো কবিয়ে বহুতো সাহিত্যিক ওলাইছে, আজিকালি বহুতো নামী নামী কিতাপ, বহুত মূল্যৱান গ্ৰন্থ ওলাইছে। আপুনি যদি কিবা নিচিনাকৈ যদি সেই উত্তৰ কোৰিয়া নৰ্থ কোৰিয়াত জন্ম ল'লেহেঁতেন তেন্তে আপুনি সেই কিতাপ পঢ়িব নোৱাৰিলেহেঁতেন। তাত কিতাপো নিজৰ চিষ্টেমতে পঢ়িব নোৱাৰি। কোনবোৰ কিতাপ পঢ়িব পাৰি যিবিলাকে তেওঁলোকে মহান মহান ব্যক্তিগত গুণাগাথাৰ বিষয়ে লিখা আছে, তেওঁলোকে যাক এনেকৈ মাৰিছে, এনেকৈ কাটিছে, কাৰোবাক কুকুৰক খাবলৈ পেলাই দিয়া হৈছে, এইবিলাক যে লিখা থাকে সেইবিলাক কিতাপহে পঢ়িব পাৰি। অৰ্থাৎ তাত কিতাপো নিজ চিষ্টেমতে পঢ়িব নোৱাৰি। যোনটো কি চৰকাৰৰ বিষয়ে, তেওঁলোকৰ গৌৰৱৰ বিষয়ে কিতাপ লিখা থাকে সেইবিলাক কিতাপহে পঢ়িব পাৰি, তাত বেলেগ কিতাপ পঢ়িব নোৱাৰি। আজি আমাৰ ছিংগাৰ কোন? জুবিন দা, পাপন দা, আমাৰ নেশ্যনেল কিবা ভাৰতৰ কিবা অৰিজিত সিং, কিবা শ্ৰেয়া ঘোষাল, এইবিলাকে নিজ ইচ্ছামতে বহুতো গান গাই গৈছে আৰু বহুত ধুনীয়া ধুনীয়া গান লাইছে আৰু বহুত ব্যক্তিয়ে আজিকালি শুনে, বহুত ধুনীয়া গান লিয়াইছে। আমাৰ যদি সেই জুবিন দাই, পাপন দাই, অৰিজিত সিঙে যদি সেই উত্তৰ কোৰিয়াত জন্ম ল'লেহেঁতেন তেন্তে তেওঁলোকে এইবিলাক গান গাব নোৱাৰিলেহেঁতেন, তেওঁলোকে নিজ ইচ্ছামতে গান গাব নোৱাৰিলেহেঁতেন, তেওঁলোকে এনেকুৱা বিখ্যাত ছিংগাৰ হ'ব নোৱাৰিলেহেঁতেন। তাত তেওঁলোকে কোনবিলাক গান গাব পাৰিব? যোনবিলাক নেকি তেওঁলোকৰ দেশৰ বিষয়ে গৌৰৱৰ বিষয়ে কোৱা হ'ব, তেওঁলোকৰ মহান মহান নেতাবিলাকৰ বিষয়ে কোৱা হ'ব, তেওঁলোকৰ জীৱন গাথাৰ বিষয়ে কোৱা হ'ব, লিৰিক্সটো তেনেকুৱা ধৰণৰ হ'ব, সেইবিলাক গীতহে তাত গাব পাৰিলেহেঁতেন বা তেনেকুৱা ধৰণৰ গীত গাই তাত ছিংগাৰ হ'ব পাৰিলেহেঁতেন। গতিকে তাত গানো নিজ ইচ্ছামতে গাব নোৱাৰি। এতিয়া বৰ্তমান এটা হৈছে কিম জং উন। আপোনালোকে এটা কথা মনত থ'ব, বৰ্তমান তাৰ যি সুপ্ৰিম লিডাৰ হৈছে সেইজন হৈছে কিম জং উন। গতিকে বন্ধুসকল, এই কথাবোৰ জানি আপোনালোকে এইখন দেশক কি দেশ বুলি ক'ব নেকি? এইখন দেশ হৈছে এখন নৰক বুলি ক'লে আমি ভুল কোৱা নহ'ব। গতিকে এই দেশখনৰ বিষয়ে আপোনালোকে কি ক'ব সেই বিষয়ে মোক তলত কমেণ্ট কৰি কওক। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু যিটো ৰঙা বটন ছাবস্ক্ৰাইব বুলি লিখা আছে যে সেই ছাবস্ক্ৰাইব বটনটো দবাই দিয়ক। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আপোনালোকে সদায় শান্তি থাকক, সুখত থাকক। টাটা, বাই বাই।